নমস্কাৰ সকলোকে আপোনালোকক আজি এটা বহুত ডাঙৰ কথা ক'বলৈ ওলাইছোঁ আপোনালোকে চাগে ধৰিবই পাৰিছে নিয়ম ভাগ দেখি কি ক'ম হয় মই মা হ'বলৈ ওলাইছোঁ আৰু এই নিয়ম ভাগ কৰিছিলে মোৰ মাৰ ঘৰত পঞ্চামৃত খোৱাইছিলে 9 তাৰিখৰ দিনা 9 মাৰ্চৰ দিনাখন আৰু মই আপোনালোকক আগতেই কথাখিনি কোৱাৰ কথা আছিলে মানে 5 মাহলৈকে নৰখিমেই বুলি ভাবিছিলোঁ আগতে কোৱা কথাই আছিলে খালি মোক কৈছিলে জ্যেষ্ঠ লোকে যে ইমান সোনকালে এনে ধৰণৰ কথাবোৰ কোৱা নাযায় সেইবাবে মই 5 মাহ দিন ধৈৰ্য ধৰি আপোনালোকক নোকোৱাকৈ থাকিলোঁ কাৰণ মোৰ এটা ইউটিউব চেনেল আছে যিহেতু মই প্ৰায়বোৰ ভিডিঅ' আপোনালোকৰ আগত মোৰ জীৱনৰ যিমানখিনি যি হৈ আছে আপোনালোকক দেখুৱাই আছোঁ সেইবাবে বোলো ময়ো এইখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ সোনকালেই আৰু ইমান দিনেতো কৰা নাছিলোঁ খালি এতিয়াৰ পৰা মই আপোনালোকক যিমান পাৰোঁ মই মোৰ প্ৰেগনেঞ্চি জাৰ্নিটোৰ ওপৰত ভিডিঅ' বনাই আপোনালোকৰ আগত শ্বেয়াৰ কৰি যাম আৰু আপোনালোকে আমাক আশীৰ্বাদ কৰিব যাতে আহিবলগীয়া দিনকেইটা সুখে শান্তিৰে কুশলে যাতে পাৰ হৈ যায় আৰু কি ক'ম মোৰো ক'বলৈ পাই আজি বহুত ভাল লাগিছে সঁচা কথা আৰু আপোনালোকক মই পঞ্চামৃতৰ নিয়মখিনি যিমান পাৰোঁ ভিডিঅ' কৰি ৰাখিছোঁ বাৰু মানে মই ভিডিঅ' কৰিবলৈ মোৰ এটা দিগদাৰ হৈছিলে সেইদিনাখন কাৰণ কোনো কৰি দিয়া মানুহ নাই দুইজনকে নিয়ম ভাগ কৰাইছে যে আৰু মই ফোনটো ষ্টেণ্ডত থৈ কেমেৰা ষ্টেণ্ডত থৈ পিনি এনেকৈ ভিডিঅ' কৰিছিলোঁ লাষ্টত কি হ'ল মোৰ আধাতে ভিডিঅ'টো ৰৈ গ'ল মই যিমান পাৰোঁ এডিট কৰি মেলি কাটি কুটি নিয়মখিনি আপোনালোকৰ লগত দেখুৱাইছোঁ আৰু ইমানেই আপোনালোকে ভিডিঅ'টো চাই যাওকচোন লাষ্টলৈকে মা বডিটো বহুত যে ঘূৰি পেলাই নিয়ম মানে নিয়ম জানে মোক সেৱা হোৱা নাই মোক ভোজনৰ খাৰ হৈছে যিমানে ভাগ কৰিছোঁ ভাগকৈ শিকি কৰি বহুখন একোটো ভাগ কি নকৰা যিমান সাৰ হৈছে সেই পানী যেন আপোনাৰ মহিমা আপুনি বেগত কৰি দিব কৰা পৰিত্ৰাণ